মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছে আমাৰ কলেজত নৱাগত আদৰণি সভা আৰু ময়ো সেইবাবে ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি আহিছোঁ আৰু হাতত ছাতি, যিহেতু বতৰটো বেয়া ন, আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। বাকী সেয়াই গাইজ, আমিও কলেজ পালোহি। আজি কলেজৰ ছোৱালীবোৰ কি চাবা, ৰাইজ একেবাৰে সৰস্বতী পূজা যেন লাগিছে, একছে বাৰকাৰ এক। বাকী প্ৰগ্ৰেমবোৰ আৰম্ভ হোৱা নাই, কিন্তু হ'ব আৰু মিটিং হৈছিলে আমি আহি পাওঁতে। ইতিমধ্যে মিটিং শেষ হ'ল আৰু মঞ্চ মুকলি কৰা হ'ল। বাকী সেয়াই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু। গাইজ, তলত হৈছে প্ৰগ্ৰেম আৰু আমি আহিছোঁ ওপৰৰ ছাতৰ ওপৰত। ৰ'দটো একেবাৰে এতিয়াহে খাওঁ খাওঁকৈ ওলাইছে। অথনি বৰষুণ দি থকা দেখি ছাতি আনি লৈ আহিলোঁ, এতিয়া পিছে লৈ ফুৰিবৰ কাৰণে দিগদাৰে হৈছে। আৰু বাকী চাওকচোন, ছাতৰ ওপৰতহে ছোৱালীবোৰ গোটেই ফটো উঠাত ব্যস্ত। তাৰ পিছে আমাৰ এইকেইজনী কম নহয় দেই ৰাইজ। বাকী আনদিনা পিছে আমাৰ কলেজত ইমান ষ্টুডেণ্ট নহয়, কিন্তু কিবা এটা পাতিলে একেবাৰে ঠাই নোহোৱা হৈ যায়। আৰু আমিও এয়া ডিঙি মেলি প্ৰগ্ৰেম চাই আছিলোঁ, কাৰণ দেখিয়ে পোৱা নাছিলোঁ। আৰু ইহঁতকেইটা ফাৰ্ষ্ট ছেমিষ্টাৰৰ আছিল নেকি, খুব ধুনীয়াকৈ ডান্স কৰিছে। ধুনীয়াকৈ আহি গৈছে। আমি আহিলোঁ ক্লাছৰুমৰ ফালে আৰু ডান্স চান্স হৈ আছে আৰু আমিও নাচিম বুলি ভাবিছোঁ এদিনতে প্ৰেক্টিছ কৰি। আৰু এদিনতে প্ৰেক্টিছ কৰি নাচা মজাই বেলেগ। বাকী যদি নাচোঁ আপোনালোকক অকণমান দেখাম। বাকী এতিয়া প্ৰগ্ৰেম চাওঁগৈ। তাৰপাছত আমিও ডান্স কৰিলোঁ। পিছে আমাৰ গানটো সম্পূৰ্ণকৈ নিদিলে আৰু ভালো হ'ল, কাৰণ আমি গানটো সম্পূৰ্ণকৈ শিকাই নাছিলোঁ। বিশ্বাস কৰিবনে ৰাইজ, 2 ঘণ্টা প্ৰেক্টিছ কৰিছোঁ আগৰ দিনাখন। আমি ভাত খাব আহিছোঁ আৰু ভাত মানে চবকে দিয়া নাই আৰু কেইটামানৰ কাৰণে বনাইছিলে আৰু আমাক সেইকাৰণে আমি আহিলোঁ। এয়া ইফালে ভাত দিলে। ধুনীয়া ছোৱালীজনী পানী দিছে। গাইজ, ছোৱালীবিলাক মানে আইনা দেখিলে হ'ল। এয়া চাওকচোন, এখন আইনা মানুহকেইটা কেনেকৈ কৰি লৈছে। চাওঁ পাই, মোক অকণমান চাবলৈ দে। ঐ হ'ব যা, চলো ৰুম ভাইও। মানে ৰাইজ, এইজনী মানে বয়ফ্ৰেণ্ডৰ পাৰ্মিশ্যন নাই, মোক দেখাব গজব বেজতি আৰু এইবোৰ আমাৰ ডান্স কৰিবৰ কাৰণে সাজু হৈ আছে। সিংগাৰ সেইফালে এইয়া শান্তনু ৰাজবংশী নেকি তাইডেল। এইবোৰ আমাৰ কলেজৰ ধুনীয়া ধুনীয়া ছোৱালী, সুন্দৰী প্ৰমিলা, একেবাৰে ৰচকী পচকী হৈছে গোটেই সোপা। আমি ডান্স কৰিবিনে নাই? তাৰপাছত ইফালে আমাৰ গায়কজনেও গান গাবলৈ ল'লে। প্ৰথমতে পিছে ছাৰহঁতে অলপমান খঙে কৰিছিল, কাৰণ বহুত লেটকৈ আহি পাইছে আৰু গান শুনাৰ পিছত পিছে সকলোৰে ভাল লাগি গ'ল। তাৰপৰা আমাৰ ছোৱালীকেইজনী কম নহয়, আকৌ ষ্টেজৰ সন্মুখতহে ডান্স কৰে। এয়া গোটেইখিনিয়ে ৰখি লৈছে আৰু ইফালে ছাৰো আমাৰ লগত অলপ ডান্স কৰিল। তোৰ পিছত সিটো আমি খুব ধুনীয়াকৈ গান শুনিলোঁ। পিছে আপোনালোককহে শুনাব নোৱাৰিম। আমিও খুব ডান্স কৰিলোঁ আৰু পিছে ঘৰ আহোঁতে আমাৰ ৰাতিয়ে হৈ গ'ল। ৰাইজ, আমিও কলেজৰ পৰা আহিলোঁ। এতিয়া 6টা মানে বাজিল চাগে। নাচি বাকী একেবাৰে অৱস্থা নাই আৰু এতিয়া ঘৰলৈ যাওঁ। গাড়ীহে পাওঁনে নাই ঠিক নাই। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাকী আজিলৈ আহিছোঁ, ভিডিঅ'টো ভাবিলোঁ এইখিনিকো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱে। সেইদিনাখন ৰাতিয়ে আমাৰ ঘৰত সৰুকৈ সকাম এখন আছিলে। যিহেতু মোৰ জীৱনটো ইটো সিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ, এইখিনিও শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আহি পেলাই ভাগৰো লাগিছিল, এলাহো লাগিছিল। তথাপিও আৰু পাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে মই নতুন এটা ভিডিঅ' বনাবলৈ সকাহ পাওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ গুচি আহিছোঁ, বাই বাই।